গাইজ আজি গৈছিলোঁ আমি আমাৰ ঘৰৰ ওচৰতে থকা পাহাৰ এখনলৈ। যিহে বৰষুণ দিলে, কিন্তু বৰষুণ আমি নামানিলোঁ। আমি বৰষুণত তেতি তেতিয়াই গুচি গ'লোঁ। বাকী লাষ্টলৈ চাই থাকক কি হয়গেনো আমাৰ লগত। আচলতে এটা সাঁথৰি বিচৰা নাই মই চিনাকি চেহেৰা যাবলৈ খোজো মই আঁতৰি নিজৰে মাজতে মগন আজি মোক নালাগে কাৰোৰে বাতৰি নিজে নিজৰ শত্ৰু মই সঁচা মহা পাগল বৰষাৰ নহয় পানী এয়া চকুৰে অহা জাগল টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ মই ডুবি যাব খোজো আজি লাগিছে বৰ ভাগৰ ক'ব খোজো বহু কথা বুকু ফালি। তো গাইজ আমাৰ লগত কি হ'ল বুলি ক'লে মানে এতিয়া আমি য'লৈকে যাবলৈ বিচাৰিছিলোঁ তালৈকে যাব নোৱাৰিলোঁ, কাৰণ বৰষুণ যিহে দিছে, যিহে বোকা, ইয়াত দেখিছে নাই গোটেই পিছলি তলে নামিবলগীয়া হৈছে। আধা ৰাস্তাৰ পৰা আমি গুচি আহিলোঁ। বাকী নেক্সট ৰ'দ দিলে মানে আমি যাম আকৌ। তো আপোনালোকে যায় যদি ভিডিঅ'টো লাহেকৈ কমেণ্ট এটা কৰি দিব, আমাৰ লগত কণ্টেক্ট কৰি ল'ব, চবেই একেলগতে যাম। ৰ'দ দিলে মানে, বৰষুণ দিলে যাব নোৱাৰে। গাইজ আমাৰ ৰুটটো ইপিনে আছিলে, ইপিনৰ পৰা চেঞ্জ হৈ পিনে এতিয়া ইপিনে হৈ গ'ল, কাৰণ বহুত পাহাৰ টপত গৈ পিনে আমি বহুত চুচৰি আহিবলগীয়া হ'ল। ৰিস্কি জেগা। কুটুমা কুটু চুপাৰি